মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই পঞ্চম শ্ৰেণীৰ পাঠ 4 প্ৰাকৃতিক সম্পদ পাঠৰ আগৰ ভিডিঅ'ত থাকি যোৱা প্ৰশ্নৰ উত্তৰসমূহ আলোচনা কৰিব ওলাইছোঁ। 4 নম্বৰ, তলত দিয়া বাক্যকেইটাৰ পৰা অশুদ্ধবোৰ উলিয়াই শুদ্ধকৈ লিখা। 4 নম্বৰ ক, তিতাচপা এবিধ কৃষিজাত উদ্ভিদ। উত্তৰ, তিতাচপা এবিধ বনজাত উদ্ভিদ। 4 নম্বৰ খ, প্ৰাকৃতিক সম্পদ প্ৰকৃতিৰ পৰা আহৰণ কৰা হয়। উত্তৰ, শুদ্ধ। 4 নম্বৰ গ, নলখাগৰি শিশু আদি উদ্ভিদ পাহাৰীয়া অঞ্চলত পোৱা যায়। উত্তৰ, নলখাগৰি শিশু আদি উদ্ভিদ নৈ উপনৈৰ কাষৰীয়া অঞ্চলত পোৱা যায়। 4 নম্বৰ ঘ, শিলৰ স্তৰৰ মাজত খাৰুৱা তেল পোৱা যায়। উত্তৰ, শুদ্ধ। 5 নম্বৰ, খনিজ সম্পদক কিয় অনবীকৰণক্ষম সম্পদ বোলে? উত্তৰ, খনিজ সম্পদ এবাৰ ব্যৱহাৰ কৰাৰ পাছত পুনৰ ব্যৱহাৰ কৰিব নোৱাৰি। খনিজ সম্পদ গঠন হওঁতে হাজাৰ হাজাৰ বছৰ লাগে। সেইবাবে খনিজ সম্পদক অনবীকৰণক্ষম সম্পদ বোলে। 6 নম্বৰ, নৈ উপনৈসমূহৰ ওচৰত জাহাজ ঘাট, ফেৰী ঘাট আদি গঢ়ি উঠাৰ কাৰণ কি? উত্তৰ, এখন ঠাইৰ পৰা আন এখন ঠাইলৈ বস্তু কঢ়িয়াবলৈ স্থলপথতকৈ জলপথ বেছি সুবিধাজনক। সেইবাবে নৈ উপনৈসমূহৰ পাৰত জাহাজ ঘাট, ফেৰী ঘাট আদি গঢ়ি উঠিছে। 7 নম্বৰ, চমু টোকা লিখা কয়লা খাৰুৱা তেল। উত্তৰ, কয়লা। কয়লা প্ৰকৃতিৰ পৰা আহৰণ কৰা এবিধ প্ৰাকৃতিক সম্পদ। কয়লাক প্ৰাকৃতিক ইন্ধন হিচাপে ব্যৱহাৰ কৰা হয়। বহু বছৰৰ আগতে প্ৰাকৃতিক দুৰ্যোগৰ ফলত অৰণ্য, জলাভূমি আদি মাটিৰ তলত গেলি পচি কয়লাৰ সৃষ্টি হয়। অসমৰ মাকুম, জয়পুৰ, লিডু, মাৰ্ঘেৰিটা আদি অঞ্চলত প্ৰচুৰ পৰিমাণে কয়লা পোৱা যায়। খাৰুৱা তেল। খাৰুৱা তেল ভূগৰ্ভত থকা এবিধ জুলীয়া খনিজাত সম্পদ। বহু হাজাৰ বছৰৰ আগতে সাগৰৰ তলত শেলাই, মাছ আদি মৃত্যু হৈ মাটিৰ লগত গেলি পচি খাৰুৱা তেলৰ সৃষ্টি হয়। খাৰুৱা তেলক পনীয়া সোণ বুলি কোৱা হয়। অসমৰ মৰাণ, গেলেকী, নাহৰকটীয়া, ৰুদ্ৰসাগৰ আদি ঠাইত খাৰুৱা তেল পোৱা যায়। অনুগ্ৰহ কৰি ভাল পালে মোৰ চেনেলটো লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। লগতে মোৰ পিছৰ ভিডিঅ'বোৰ চাবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।